কচুপাতত যেতিয়া পানী পৰে তেতিয়া সেই পানী পাতখিলাত লাগি নধৰে, বাগৰি পৰি যায়। পানীয়ে কচুপাতখিলা কিয় তিয়াই নেপেলায়? বেলেগ পাতৰ পৰাও পানী বাগৰি যায়, কিন্তু কচুপাতখিলাৰ পৰা অলপ বেলেগ ধৰণে বাগৰি পৰে। কাৰণ কচুৰ পাত এখিলা ছুপাৰ হাইড্ৰফবিক হয়। কচু পাত এখিলাৰ ওপৰত পানীৰ সন্তুলন ফণী এখনৰ দাঁতকেইটাৰ ওপৰত এনেকুৱা ধৰণে পিং পং বল এটা ৰখা দৰে হয়। কচু গছৰ পাতখিলা ৱেক্সি আৰু মাইক্ৰস্কপিক বাম্পছ এই দুটা লেয়াৰে ঢাক খাই থাকে, যিয়ে পানীৰ টোপালবোৰ কচু পাতখিলাত লাগি ধৰিব নিদিয়ে। একেধৰণে কচু পাতখিলাত পৰি থকা পানীৰ টোপাল এটা এনেকুৱা লাগিব। যদিহে আপোনালোকে বাস্তৱতে জুম কৰি চায়, ধৰি লওক কচু পাতখিলাত পানীৰ টোপালটা পৰি আছে আৰু যদি সেই টোপালটো আপোনালোকে জুম কৰি চায়, তেনেহ'লে ফণী এখনৰ ওপৰত পিং পং বল এটা ৰাখি থোৱাৰ দৰে লাগিব। কিছুমান উদ্ভিদৰ শুকানকৈ থাকিব পৰা ক্ষমতাৰ পৰা অনুপ্ৰাণিত হৈ, মানে কচুপাতখিলা যেনেধৰণে পানী নলগাকৈ শুকাই থাকিব পাৰে, তেনেধৰণৰ উদ্ভিদৰ পৰা অনুপ্ৰাণিত হৈ বৈজ্ঞানিকসকলে ছুপাৰ হাইড্ৰফবিক ধাতৱ পৃষ্ঠ প্ৰস্তুত কৰিছে। এই নতুন ধাতৱ পৃষ্ঠবোৰ এনেকুৱা যান বাহন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি, যি যান বাহনত মামৰে নধৰে, বা সেই যান বাহনত ছুপাৰ হাইড্ৰফবিক ধাতৱ পৃষ্ঠ ব্যৱহাৰ কৰি মামৰে ধৰা ৰোধ কৰিব পাৰি। আৰু এই ধাতৱ পৃষ্ঠক উৰাজাহাজৰ বাহিৰৰ ছাইডটো নিৰ্মাণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আজিৰ ভিডিঅ'টো ইমানে আছিলে। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা কিবা এটা জানিবলৈ পালে। যদি জানিবলৈ পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।